ভাষণ দিয়াটো বহুত মানুহৰ কাৰণে টান কাম। এনে মানুহক ভাষণ দিয়াৰ কথা ক'লে তেওঁলোকৰ মনলৈ কি আহে? তেওঁলোকৰ মনলৈ আহে নিজক অন্য মানুহৰ আগত ভাষণ দিয়াৰ এখন চিত্ৰ। তেওঁলোকে দেখে যে ভাষণ দিয়াৰ অৱস্থাত তেওঁ ঘামে, ভাষণৰ মাজত সঠিক শব্দ বাচিব নোৱাৰি কথা লাগি ধৰে ইত্যাদি ধৰণৰ কথা মনলৈ আহে। তেনে মানসিক চলচিত্ৰ তেওঁলোকৰ মনত চলি থকাৰ বাবে তেওঁলোকে কেতিয়াও ভাষণ দিব নোৱাৰে। কিন্তু যদি তেওঁ সদায় সচেতনভাৱে নিজৰ মনত এই চলচিত্ৰ বনায় যে তেওঁ ভাষণ দি আছে, শ্ৰোতাসকল মন্ত্ৰমুগ্ধৰ দৰে শুনি আছে, ভাষণৰ মাজত তেওঁ এটা সুন্দৰ কাহিনী উপস্থাপন কৰে আৰু শ্ৰোতাসকলৰ হাত তালিৰে মঞ্চ গুজৰি উঠে। ভাষণৰ শেষত শ্ৰোতাসকলে তেওঁক প্ৰশংসা কৰে। যদি তেওঁ এনেধৰণৰ মানসিক চিত্ৰ সচেতনভাৱে সদায় নিজৰ মগজুত চলায়, তেন্তে কম দিনৰ ভিতৰতে যিকোনো মানুহৰ ভাষণ দিয়াৰ ভয় আঁতৰিব। ইয়াত এটা কথা মন কৰিব লাগিব যে আপুনি সফল হোৱাৰ কল্পনা বা মানসিক চলচিত্ৰ আজি আৰম্ভ কৰে আৰু আজি আপুনি সফল হৈ নাযায়। কোনদিনা যেতিয়া আপুনি মই এজন সফল ব্যক্তি বুলি কল্পনা কৰিব, আপোনাৰ মগজুৱে সেই কল্পনাক গ্ৰহণ নকৰে, চিধাই ক'ব নাই তই তেনে মানুহ নহয়, এইবোৰ মিছা কথা, মই নামানো। কিন্তু আপুনি যদি মগজুৰ কথা নুশুনি সদায় সফল হোৱাৰ কল্পনা জোৰ দি কৰি যায়, এদিন এনে হ'ব যে মগজুৱে এই কথা মানি ল'ব। যিদিনা মগজুৱে এই কথা গ্ৰহণ কৰি ল'ব, তেতিয়াৰ পৰা আপোনাৰ মগজুৱে সফল ব্যক্তিৰ নিচিনা কাম কৰাত লাগে।